হেল্ল' ফ্ৰেণ্ডছ, আজি আমি লৈ আহিছোঁ আপোনালোকলৈ এটি নতুন ভিডিঅ'। বৰ্তমান সময়ত আমাৰ সমাজৰ প্ৰায়ভাগ মানুহৰ মুখতে ডায়েবেটিছ ৰোগৰ নামটো শুনা যায়। প্ৰায়ভাগ মানুহৰ মুখতে ডায়েবেটিছ শব্দটো শুনিবলৈ পোৱা গৈছে। আমাৰ প্ৰায়ভাগ মানুহৰে এইবিধ ৰোগে দেখা দিয়ে। এটা সমীক্ষাৰ মতে ঘৰৰ পৰিয়ালৰ কোনোবা সদস্যৰ যদি এইবিধ ৰোগ হয়, তেনেহ'লে তেখেতসকলৰ ভৱিষ্যত প্ৰজন্মৰো এই ৰোগ হোৱাৰ আশংকা দেখা দিব পাৰে। ডায়েবেটিছ বা মধুমেহ ৰোগ বুলিও ইয়াক জনা যায়। ডায়েবেটিছ ৰোগনো কি, কেনেকৈ হয় আৰু এই ৰোগক কেনেকৈ নিয়ন্ত্ৰিত কৰিব পাৰি, তাৰ বিষয়ে আমি আজি কিছু কথা আপোনালোকলৈ জনাম। ডায়েবেটিছ হৈছে মানুহৰ শৰীৰত অগ্নাশয়ৰ পৰা ইনচুলিন নামৰ এবিধ এনজাইম বা উৎসেচক নিশ্চিত হয়। উৎসেচক হৈছে জীৱদেহৰ ক্ৰিয়া কাৰ্য নিয়ন্ত্ৰণ কৰা জৈৱ ৰাসায়নিক পদাৰ্থ। এই ইনচুলিনে শৰ্কৰা জাতীয় খাদ্যৰ ৰাসায়নিক বিপাকত সহায় কৰে। কিন্তু কোনো কাৰণতে ইনচুলিনৰ পৰিমাণ উৎপাদকত ব্যাহত হ'লে বা মানুহৰ শৰীৰত ইনচুলিনৰ অভাৱ ঘটিলে খাদ্যবস্তুৰ বিপাকীয় ব্যাহত হয়। বিশেষকৈ শৰ্কৰা জাতীয় খাদ্যবস্তুৰ বিপাকীয় ব্যাহত হয়। ফলত তেজত শৰ্কৰা বা চুগাৰৰ মাত্ৰা বৃদ্ধি পায়। মানুহৰ দেহৰ তেজত থকা চুগাৰৰ স্বাভাৱিক মাত্ৰা হৈছে প্ৰতিদিনত 80 পৰা 120 মিলিগ্ৰাম। যেতিয়া শৰ্কৰা জাতীয় খাদ্যবস্তুৰ বিপাকীয় ব্যাহত হয়, তেতিয়া তেজত থকা চুগাৰৰ মাত্ৰা স্বাভাৱিক মাত্ৰাৰ তুলনাত বৃদ্ধি পায় আৰু যিটো সাধাৰণ মাত্ৰাৰ তুলনাত বৃদ্ধি পোৱা অতিৰিক্ত চুগাৰৰ প্ৰস্ৰাৱেদি বাহিৰ হৈ আহে। এই প্ৰক্ৰিয়াটোকে ডায়েবেটিছ বা মধুমেহ ৰোগ বুলি কোৱা হয়। ইয়াৰ লক্ষণবোৰ সাধাৰণতে ঘনে ঘনে প্ৰস্ৰাৱ হয়, পিয়াহ বেছিকৈ লাগে, দেহটো দুৰ্বল অনুভৱ হয়, টোপনিৰ সমস্যাও দেখা দিয়ে, দেহৰ ওজন হ্ৰাস পায় আৰু বিশেষকৈ কৰিবলগীয়া কথা যে দেহত কটা চিঙা হ'লে সোনকালে ঘাঁখিনি নুশুকায়। অৱশ্যে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। নিয়ন্ত্ৰিত আৰু নিয়মিত খাদ্য গ্ৰহণ, নিৰ্দিষ্ট চিকিৎসা আৰু অন্যান্য ঔষধ প্ৰয়োগ কৰিও এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।